মাজুলীৰ উত্তৰ সীমাৰ এইখন খেৰকুটীয়া নদী, যিখন নৈ থকাৰ বাবে মাজুলীখন আজি বিশ্বই চিনি পায়। এই নৈখন নথকাহেঁতেন মাজুলীখন নদীদ্বীপ কেতিয়াও নহ'লহেঁতেন। এই ঠাইখিনি জেঙেৰাইমুখ। অঞ্চলটোৰ অধিকাংশ মানুহেই মিচিং সম্প্ৰদায়ৰ। নৈখনৰ পাৰতে আছে কুমাৰবাৰী, চেৰেপাই, জেঙেৰাই আদি বহুকেইখন মিচিং গাঁও। গাঁওবোৰ বাৰু মই এদিন দেখুৱাম। এইখন মাছমৰীয়া নাও। খুব পুৱাই মিচিং মাছমৰীয়াসকল আহি নাও মেলে। ৰৌ, বৰালি য'ত যি পায় সকলো গোটাই দিনটোৰ খৰচ উলিয়ায়। এতিয়া শীত পৰিছে। নৈৰ পাৰৰ জংঘলবোৰ লাহে লাহে আঁতৰি মাত্ৰ বিৰিণাবোৰ ৰৈছেগৈ। পুৱা গধূলি এনেকৈ বৰশীডাল লৈ ওলাই অহা মানুহখিনি লগ পালে কিবা এটা ভাল লাগে। এই যে এনেকুৱা খলা বমা ভঙা চিঙা বাটবোৰ, ইয়াত খোজ কঢ়াৰ আমেজেই সুকীয়া। খলা বমা বাটে হেনো মানুহক খুব শক্তিশালী কৰি তোলে। জীৱনৰ বাটো ঠিক তেনেকুৱা। যিমানেই খলা বমা পাৰ হৈ গৈ থাকিবা, সিমানেই তুমি শক্তিশালী হৈ গৈ থাকিবা। নৈখন বৰ শান্ত আৰু সাংঘাতিক একা বেকা। নৈ মানে আচলতে ব্ৰহ্মপুত্ৰৰ পৰা ফালৰি কাটি অহা এইটো এটা সুঁতিহে।